নমস্কাৰ মোৰ এই চেনেলটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ মোৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকলৈ বুলি সানমিহলি প্ৰশ্ন উত্তৰ দুটিমান লৈ আহিছোঁ আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ আজিৰ 1 নম্বৰ প্ৰশ্নটি হৈছে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ কিমান সময়ৰ প্ৰয়োজন হয় উত্তৰটো আপোনালোকে কমেণ্টত জনাব পাৰে ভিডিঅ'টি স্কিপ কৰি ল'ব পাৰে উত্তৰটো হৈছে 52 ছেকেণ্ড দ্বিতীয় প্ৰশ্নটো হৈছে আমাৰ ৰাষ্ট্ৰীয় গছবিধৰ নাম কি আমাৰ ৰাষ্ট্ৰীয় গছবিধৰ নাম কি উত্তৰটো হ'ব আমাৰ ৰাষ্ট্ৰীয় গছবিধৰ নাম হ'ল বৰগছ 3 নম্বৰতে আছে ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে উত্তৰটো কমেণ্ট কৰিবলৈ চেষ্টা কৰক ইয়াৰ উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে 4 নম্বৰ প্ৰশ্নটি হ'ল বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰটো হ'ব 7 এপ্ৰিল 5 নম্বৰ প্ৰশ্নটি হ'ল জাপানৰ মুদ্ৰাৰ নাম কি প্ৰয়োজন সাপেক্ষে ভিডিঅ'টি আপোনালোকে স্কিপ কৰি ল'ব পাৰে উত্তৰটো কমেণ্টত জনাবৰ বাবে ইয়েন হৈছে জাপানৰ মুদ্ৰাৰ নাম হৈছে ইয়েন বন্ধু বান্ধৱীসকল 6 নম্বৰ তথা একেবাৰে শেষৰ প্ৰশ্নটি আপোনালোকৰ বাবে মই ৰাখিছোঁ প্ৰশ্নটি হ'ল ভাৰতৰ আন্তৰ্জাতিক টেলিফোন কোড নম্বৰটো কি এই প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ উত্তৰটো ভাৰতৰ আন্তৰ্জাতিক টেলিফোন কোড নম্বৰটো কি বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ